নমস্কাৰ। আজি বনাব লৈছোঁ হাঁহৰ মাংস। তাৰ বাবে আমি হাঁহৰ মাংসটো মেৰিনেট কৰি লওঁ। আহকচোন। এতিয়া মাংসখিনি এইদৰে আধা ঘণ্টা ঢাকোন মাৰি পেলাই ৰাখি থ'ম। তাৰ পিছৰ প্ৰচেছখিনি আপোনালোকক দেখাই আছোঁ। কি ধুনীয়া গোন্ধ এটা আহিছে নহয়। বহুত তেল আছে দেই মাংসটো। কাতি মাহত হাঁহ খায়েই মানুহে। গাঁৱলীয়া মানুহে আমি কাতি মাহতো হাঁহ খাওঁ। আগতে আমাৰ ঘৰত হাঁহ পুহোঁতে কিমান খাওঁ। আগতে আমি হাঁহ ৭০ টকা ৮০ টকাত বিক্ৰী কৰিছিলোঁ। এতিয়া ইয়াত ৭০০ টকা দি কিনে হাঁহ খাবলৈ হয়। কালাৰটো ভাল হ'বৰ কাৰণে অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ, কম পৰিমাণে, যাতে কালাৰটো ধুনীয়া হয় দেখিবৰ কাৰণে। লগতে আলুখিনিও ইয়াৰ লগতে মাংসৰ লগতে একেলগে ফ্ৰাই কৰি ল'ম। আলুগুটিটো দি দিম। কোমোৰাটো একেবাৰে লাষ্টত দিম আৰু, কাৰণ কোমোৰাটো সিজিবলৈ এনেও টাইম নালাগে। আলুগুটিটো টাইম লাগিব। অসমীয়া মানুহে জেনেৰেলি মাংস বনালে আলু দিয়েই। যি মাংসই নবনাওঁ তাতে আলু লাগিবই। আৰু ভাততেই ভাল লাগে। আলুটো নহ'লে মাংসৰ মাজত আলু নহ'লে ভাল নালাগে। বহুত তেল লৈছে, ইমান তেল গোটেই ছাইডটো তেলেই হৈ গৈছে। তেলটো ইমান দিয়া নাছিলোঁ। মাংসই মানে নিজৰ তেলখিনি এৰি দিছিলে বৰ্তমান। ইয়াত গোটা জিৰা, গোটা ধনিয়া আৰু জালুক কেইটামান দি পিচি লৈছোঁ। এতিয়া এইকণ ইয়াত দি দিম। মাংসৰ পৰা তেলটো ওলাই গৈছে। মাংসখিনি প্ৰায় এতিয়া 70% সিজি গৈছে। এতিয়া কোমোৰাটো দি দিম। আলুখিনিও সিজিছে প্ৰায়। এতিয়া আৰু কোমোৰা দিয়াৰ পিছত 10-15 মিনিটমান এনেকৈ ঢাকন দি সিজাম। বিলাহী দুটা কাটি লৈ পেলাই দি দিছোঁ এতিয়া। হাঁহৰ মাংস বনাবলৈ সঁচাকৈ মাটি কেৰাহীয়ে বেষ্ট। এইবিলাকত ঠিক নহয়। মাটি কেৰাহীবিলাক কালাৰটো ধুনীয়া, একদম নিজেই কিবা হৈ যায়। আলু পুৰা সিজি গ'ল। মোটামুটি সিজিছে অকণমান বাকী।
অলপ গলি গ'ল পুৰা গলি গৈছে মাংসটো তেল বেছি আছিলে, তেলটো পূৰা গলি গলি মাংসটো মানে এতিয়া প্ৰায় কমি যোৱা নিচিনা হ'ল অকণমান ন। কাতি মাহ হোটেল পূৰা হয় ন। অঁ সেইকাৰণেতো কাতি মাহত মানে হাঁহ খায়, তেল বেছি হোৱাৰ কাৰণে। খাবলৈ হাঁহটো সোৱাদ হয় তাৰমানে। কণী নোপোৱালৈকে হাঁহৰ তেলটো পূৰা থাকে। কণী পাৰি দিব হাঁহে, তাৰপিছত তেল নিদিয়া হৈ যায়। মাংসটো প্ৰায় হৈ গৈছে, এতিয়া লাষ্ট অকণমান পানী দি পেলাই উতল আহিলে নমাই দিব পৰা হ'ব। মাংস প্ৰায় হৈ গৈছে আৰু 5 মিনিটৰ পিছত আৰু নমাই দিব পৰা হ'ব। পানীটো অকণমান কমক। মাংসত ধনিয়া অকণ কাটি, কেঁচা ধনিয়া অকণ কাটি দিলে ভাল লাগে। মাংস হৈ গ'ল, এতিয়া খাব লাগে আৰু। একদম ডাঠ হৈ গ'ল, হৈ গৈছে। মাংসৰ জোনকণ খাবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছিলে। আপোনালোকেও এই ধৰণে এবাৰ বনাই খাই চাব, নিশ্চয় ভাল লাগিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটো যদি প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।